এভৰিৱান আটাইকে এইটো চেনেললৈ স্বাগতম জনাইছোঁ। আজি টাৰ্গেট ADRE 30 এক্সাম 2026 টাৰ্গেট ভিডিঅ'টো লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে মই টোটেল 50টা কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যন কেইটা যদি আপোনালোকে ভালকৈ পঢ়ি যায় তেতিয়াহ'লে খাটাং আপোনালোকে ইয়াৰ পৰা 20 নম্বৰ এটা কেৰি কৰিব পাৰিব। গতিকে বলক আমি সময় নষ্ট নকৰি ষ্টাৰ্ট কৰোঁ। আপোনালোকৰ পৰীক্ষাত অপশ্যনেল আহিব। এটা কুৱেশ্যনৰ এগেইনষ্টত 4টাকৈ অপশ্যন থাকিব। A, B, C, D, MCQ আকাৰত থাকিব। গতিকে যিটো কুৱেশ্যন শুদ্ধ হয় সেইটো কুৱেশ্যন আপুনি এনচাৰ শ্বীটত মানে OMR শ্বীটত এনেকৈ ৰাউণ্ড কৰিব লাগিব। এইটোতো সকলোৱে জানে। গতিকে মই গোটেইখিনি অপশ্যনখিনি লৈ অহা নাই, অকল এনচাৰটো লৈ আহিছোঁ, যাতে আপোনালোকে অপশ্যনখিনি চোৱাৰ লগে লগে লিখিব পাৰে পৰীক্ষাত। ঠিক আছে, চাওক আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমৰ পুৰণি নাম কি? এইটো হৈছে অসমৰ পুৰণি নাম হৈছে কামৰূপ। 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কামৰূপৰ 4টা ভাগ কি কি? ইয়াতে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। মনত ৰাখিব। নেক্সট 3 নম্বৰ কুৱেশ্যনটো চাওক বিহগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? ইম্পৰ্টেণ্ট কুৱেশ্যন, ৰঘুনাথ চৌধুৰীক। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? এইটো হৈছে হেম সৰস্বতীৰ প্ৰভাত চৰিত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰে পিছৰটো কুৱেশ্যন চাওক ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? এইটো হৈছে ছাৰ ছৈয়দ ছাদুল্লাহ। এইটো হৈছে ছাৰ ছৈয়দ ছাদুল্লাই প্ৰথম ছাৰ উপাধি লাভ কৰিছিল। 6 নম্বৰ প্ৰশ্নটো চাওক সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন? এইটো হৈছে নৱকান্ত বৰুৱা। এইটো আমি সকলোৱে জানো চাগে। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখনৰ নাম কি আছিল? এইখন হৈছে শকুন্তলা লম্বোধৰ বৰাৰ। অসমৰ প্ৰথম চনেট কবি কোন আছিল? এইটো হৈছে হেমচন্দ্ৰ গোস্বামী। এইটো আমি সকলোৱে জানো, নহয়নে? প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? এইটো হৈছে মাধৱ কন্দলী আৰু হেম সৰস্বতী। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? এইটো হৈছে মাধৱদেৱ। অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? এইটো হৈছে 1948 চনত গুৱাহাটীত। 12 নম্বৰ কুৱেশ্যনটো প্ৰথম অসমীয়া অনাতাঁৰ নাট কি? এইটো হৈছে বিনবৰাগী। বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? এইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। ছৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি? প্ৰেম অমৃতৰ নদী। মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসম সাহিত্য সভাৰ প্ৰতিটতে কোনে আঁকিছিল? এইটো হৈছে যুগল দাসে। প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? এইটো হৈছে সংগীত কোষ। 16 নম্বৰ কুৱেশ্যনটো লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? এইটো হৈছে মানুহ বিচাৰি নামৰ পুথিখনৰ বাবে। আবাহন প্ৰথম সম্পাদক কোন আছিল? এইটো হৈছে দীননাথ শৰ্মা। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ৰচয়িতা কোন আছিল? এইটো হৈছে ৰবিনসন। 1893 খ্ৰীষ্টাব্দত প্ৰথম চনেট ৰচয়িতা ব্যাকৰণ ৰচয়িতা আছিল। অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? এইটো হৈছে জোনাকী কাকতৰ পৰা। এইটো আমি সকলোৱে জানো। অসমীয়া ভাষাৰ সাহিত্যিকৰ জনক কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ ভাষা সাহিত্যৰ জনক। 21 নম্বৰ কুৱেশ্যনটো চাওক সাহিত্য একাডেমি পুৰস্কাৰ পোৱা ৰংমিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? ৰংমং তেৰাং। মনত ৰাখিবা। 22 নম্বৰ কুৱেশ্যনটো শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত প্ৰথম পুথিখনৰ নাম কি? এইখন হৈছে কীৰ্তন ঘোষা। অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি? 3টা, প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা। তাৰপিছত অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? চন্দ্ৰকান্ত অভিধান। বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল? জয়ভদ্ৰ হাগজে। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? এইটো হৈছে 1955 চনৰ 16 নৱেম্বৰত। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু। সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা। মনত ৰাখিবা। অসমৰ প্ৰথম অসমীয়া গল্প সংকলক কোন? এইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল? এইটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। এইটো আমি সকলোৱে জানো। 30 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মহিলা আলোচনী কি? এইটো হৈছে ঘৰ জেউতী। সম্পাদক হৈছে কমলালয় কাকতি। 31 নম্বৰ কুৱেশ্যনটো অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰিধৰোঁতা কোন? এইটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। এইটো আমি সকলোৱে জানো। প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? অৰুণোদয়। 1946 পৰা 1882 সম্পাদনা ডক্টৰ নাথন ব্ৰাউনে সম্পাদনা কৰিছিল।
অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? দৈনিক বাতৰি। এইখনৰ সম্পাদক আছিল নীলমণি ফুকন। এইখন প্ৰকাশ পাইছিল 1935-36 ভিতৰত। অসমীয়া ব্যাকৰণৰ আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন? এইটো হৈছে হেমচন্দ্ৰ বৰুৱা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? 1888 চনৰ 25 আগষ্টত কলিকতাত। সাহিত্য একাডেমি বঁটা পোৱা কবি হীৰেন্দ্ৰ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি আছিল? এইটো হৈছে সুগন্ধি পখিলা। অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল? এইটো হৈছে আছাম ট্ৰিবিউন। 1946 চনত প্ৰকাশ পাইছিল। প্ৰথম সম্পাদক আছিল কোন? লক্ষ্মীনাথ ফুকন। মনত ৰাখিব। সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? এইটো হৈছে সৌৰভ কুমাৰ চলিহাৰ। এইটো হৈছে একাডেমি বঁটা লাভ কৰা গল্পখন হৈছে গোলাপ। অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি? এইটো হৈছে বিন্দু। তাৰপিছত চাওক, কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? এইটো হৈছে যাদুৰাম ডেকাই বৰুৱা। কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখন হ'ল উৰুলি। এইটো ইম্পৰ্টেণ্ট হয়। মহিলাৰ বাবে প্ৰকাশিত বাতৰি কাকতখন উৰুলি। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? এইটো হৈছে বাইবেল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? লুইতৰ পাৰৰ অগ্নিশৰ। অসম সাহিত্য সভাৰ প্ৰথম সভানেত্ৰী কোন? নলিনী বালাদেৱী। আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? এইটো হৈছে অৰুণোদয় যুগৰ বিখ্যাত লিখক। অসমীয়া ভাষাৰ প্ৰথম ব্যংগ আলোচনী বনাম কি? কুতুন। ৰঘুনাথ চৌধুৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি আছিল? নৱমল্লিকা। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি আছিল? সাগৰ দেখিছা। আৰু কাক অসমীয়া ব্যাস বুলি কোৱা হয়? এইটো হৈছে ৰাম সৰস্বতী। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্টত নামটো লিখি পঠিয়াব, আৰু এনেকুৱা ভিডিঅ' লাগিলে কমেণ্ট কৰিব। চাওক, প্ৰথমৰ পৰা শেষলৈ চোৱা, কেণ্ডিডেটছৰ নামটো লিখি কমেণ্টত পঠিয়াবচোন। আৰু এনেকুৱা জিকে যদি লাগে মোক জনাব। মই সদায় আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম, যিখিনি কুৱেশ্যন আপোনালোকৰ ADR-ত আহিবলগীয়া আছে। ঠিক আছে, থেংক ইউ ফৰ ৱাটছিং।